আমাৰ আজি বিপিএফ দলৰ পিএমবি বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অধ্যক্ষিণ চেৰিমনি আছে এইটো বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই এই হিসাবত আমি পিএমবি আলোচনা কৰিছে যে অধ্যক্ষিণৰ পিছত যেটো সরকারত বহিব আমি কি কাম কৰি যাম এইটো লৈ খুব সিরিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলতে বিপিএফ হিসাবে অকলে নির্বাচন করেছি সবাই জানে আমি বিপিএফ হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমার কথাটো হল বিপিএফর হয় বিপিএফে 28 সিট পাইছে অকলে সরকার গঠন করব পারে এটো কোনো কনফিউশন হব নালাগে কিন্তু আমার বিপিএফর নেতা কর্মী সকলে যিখিনি পিএমবি বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্রেলত যিখিনি কর্মীসকল আছে সবে চিন্তা কৰিছে যদি বিপিএফ বিটিসিৰ সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলৰ যেটো উন্নয়নৰ কথা কৈ আহিছো বা বিটিসি নিৰ্বাচনৰ ইলেকশন প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে সেইটো যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়াহ'লে আমি সঁচাকৈ বিপিএফে অকলে পাৰিব না নাই সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব মানে চিন্তাজনক আৰু সিরিয়াস আমার মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপিয়ে ইউপিপিএল দলক যদি এনডিএ পৰা বাদ দিব পাৰে তেতিয়াহ'লে বিপিএফ দল হিচাপে এনডিএ লগত থকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএক থকা পিছত বা আমি এনডিএক থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই সেটা কথা ইউপিপিএল থাকিলে বিপিএফে নাথাকিব যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডছ আছে বিটিসি উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থাকাৰ সেইখিনি ডিসিশন আমার মাজত আহি স্পষ্ট কথা থাকে স্যার বিজেপিয়ে যদি ইপিপিএলক ইন্ডিয়াৰ পৰা বাদ দিয়ে তেনেহলে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স সরকার করব নেকি বিটিসিত সরকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ কৰিব লাগে ইয়াৰ পিছতহে সরকার প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছিলো যে ইউপিপিএলক বাদ দিয়ক আমি এনডিএত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে ইউপিপিএলক বাদ দিয়ক আমি বিজেপিৰ লগত এনডিএৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম সরকার গঠন করি মানে এলায়েন্সত আমি থাকিম সরকারটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো সেকেন্ড অপশন প্ৰথমত এনডিএ এলায়েন্স ইউপিপিএলক বাদ দিব লাগিব